আমি লঘু কুলমণি, আমি সেয়ে যাওঁ মই পিতৃ সত্য পালনৰ বাবে মোৰ নিজ কৰ্তব্যৰে সমগ্ৰ তোমার মুখত কিয় দেখো আজি চঞ্চলতাৰ ছায়া হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত? আৰে কৰক দাদা, এতিয়াই দূৰ কৰিম সেই অমংগল। ব্যক্ত কৰা অপেক্ষিত মাত্ৰ আপোনাৰ আদেশ হয়। কালি মই
জন্মভেদে গুৰুত ৰাজ্য শুনিব পাৰিলো আপোন কাণেৰে দুৰ্মুখ নামৰ কোনো দুৰ্জনে জানকীৰ আপদক ৰাজ্যত কৰিছে প্ৰচাৰ আৰু শুনি মিথ্যাৰ সহস্ৰ প্ৰচাৰ জানকীৰ আপদক কৰিছে বিস্তাৰ ভক্তি পরীক্ষার কথা না জানে নিহতে তথাপিও সীতা দেবীকে কলঙ্কিত কৰি কৰিছে প্ৰচাৰ সেইটো দুৰ্জন আজ্ঞা দিয়া দাদা আজ্ঞা দিয়া এই মুহূৰ্ততে আমি শিৰস্বটো মেদুৰ্জনৰ ওরা ওরা ভাই যাও আমি সবল মূর্তিরে শিরস্বের করি রোমা ওই মুক্তবাকি ৰবা ভাই অৱশ্যেই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখ দুৰ্জন কিন্তু ভাই দাদা পাৰিবা জানো শিৰচ্ছেদ কৰিব এই অযোধ্যাৰ সহস্ৰ প্ৰজাৰ শুনা ভাই দাদা কালি মই সৰ্ববেদে গুৰুতে ৰাজ্য শুনিলো আপোন কাণেৰে চৰিত্ৰৰ আলোচনা ৰজকেও কৰিছে হিতাৰ তেনে সেদিন কথা মন্দিৰ নাযাব দাদা আমাৰ অপদ প্ৰজাকৈ সিহঁতৰ কাম বহুদিনৰ পৰা আপোনাক কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে কোৱা মীৰা কিন্তু এই কথা তুমি অতদিন মোক সুধিব পৰা নাই আপোনাক তুমি লংকা শ্ৰেষ্ঠ দাদাই কৰিছে আজি কৰিছে তোমাক বাল্মীকিৰ দপমত দৰ্শন কৰাবই হেতু ঠিক ক'লা লক্ষ্মণ কি জানা আজি বোৱাৰীৰ পৰাতে মোৰ বাহু চক্ষু লৰিছে ঘনে ঘনে এনে লাগিল কিবা যেনে বজাৰত অসম গাই মোক হাত বাউলি মাতিব লাগিছে কিন্তু এতিয়াহি মই আশ্বস্ত হলো আৰু মোৰ শিৰণে লৈছিল এনে এটি সুমতি নাহিব মই কল্পনাই কৰা নাছিলো পৰমৰ নেবিত বলা